Dominic Uphing BJP Karbi Anglong Autonomous Council MAC Kilik candidate upon Amri Mondolpen Kedengpo. Nijang Karbi Anglong Lakhahini Amri MAC constituency Nonapong Karbi Anglong Autonomous Council MAC Kilik along Bangphu Kilik Mate candidate ke chepalong pen pini Amri BJO Mandal Committee pen aning arong pen Dominic Uphing BJP Kedeng. Non kiwangji MAC Kilik ahutami ongdung abot pen Behai dunji pusi perang kiangno hinjepo. Umpanai pen monikin pangchu report News 7 Northeast. মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ সভাপতি মাননীয় ভৱেশ কলিতা ডাঙৰীয়া আৰু আমাৰ টিম কাৰ্বি আংলং নেতা তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ৰংহাং আৰু আমাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰদীপ ৰংহাং ডাঙৰীয়া আৰু সকলো ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি ইমান ৰাইজৰ মানে আশা মতে যে ইয়াত আমৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ এজন দলীয় প্ৰাৰ্থী হিচাপে মোক দলীয় প্ৰাৰ্থী প্ৰদান কৰিছে আৰু আশা কৰিছোঁ আৰু মোৰ কনফিডেন্স আছে বিশ্বাস আছে আমাৰ আমৰিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক মানে বিপুল ভোটত জয়যুক্ত কৰাব আৰু কাৰ্বি আংলঙৰ 26টা সমষ্টিত আমাৰ ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নেতৃত্বত মানে ইতিহাস ৰচনা কৰিব বুলি মই কনফিডেন্স আছে কাৰণ 26টা সমষ্টিয়ে জয়যুক্ত কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে হয় মই কনফিডেন্ট আছে আমাৰ পাৰ্টি টিকটটো পাব বুলি আমাৰ ডক্টৰ তুলিৰাম ৰংহাং নেতৃত্বত কাৰণ ডক্টৰ তুলিৰাম ৰংহাঙে পুনৰ আমাৰ অট'নমাছ কাউন্সিলৰ নেতৃত্ব ল'ব আৰু বিপুল ভোটত আমি জয়যুক্ত হ'ম আৰু কাৰ্বি আংলঙৰ 26টা সমষ্টি বিজেপিয়ে মানে জয়যুক্ত হ'ব সেইটো কনফিডেন্স